জাহাজ মানে সাগৰত বোট ৰখোৱা প্লেট আনিছে। এইবিলাক প্লেট বোট ৰখাবৰ কাৰণে যিখন প্লেট তলত দৰকাৰ হয় ন, তলত প্লেট হ'বৰ কাৰণে প্লেট আনিছে দুখন। আৰু ছাইডত এইফালে সেই মাছখিনি দেখিছে, মাছ লৈ আছে পূৰা, মাছ আহি গ'ল। সেই যে বক্স এটা দেখিছেনে, এইটো এনেকৈ লৈ এনেকৈ ঢালিছে, তাত বক্স এটা আছে। সেই বক্সটো এটা বক্সত 2000-3000 কিলো হয়গৈ মৰ্ণিং টাইমত। বাট পাছবেলা টাইমত মানে প্ৰাইচটো কমি যায়, ৰাতিলৈ প্ৰাইচটো কমে, ৰাতিপুৱালৈ প্ৰাইচটো পূৰা বাঢ়ি থাকে। আৰু এইটো হৈছে পালকি কোম্পানী। ইয়াত মানে কোম্পানী মানে ঘৰ চৰ বুলিব নাই, মানে এনেকৈ এটা কোম্পানী হয়। এইটো মাছ লৈ আছে, সেই যোনখিনি তলত তুলি আছে সেইখিনি হৈছে ইউনিয়নে প্ৰতিটো বক্সত 20 টকাকৈ পায়। আৰু মই কৈছিলোঁ এইফালে প্লেট পূৰা নি আছে বৰ্ডত লগাবলৈ। এইখিনি নিয়াও এটি এক্সট্ৰা পইচা পাব আকৌ, চব এক্সট্ৰা পইচা। এতিয়া দুখন প্লেট নিব, দুখন প্লেট নাই কমেও 600-700 টকা পাব, বা 800 টকা পাব। 400কৈ হ'লে 800 টকা পাব দুজনে, কাৰণ প্লেটখন গধুৰ আছে ন, নিবলৈও দিগদাৰ। জাহাজৰ বা বৰ্ডৰ ওপৰে নিবলগীয়া আছে, নি আছে। আৰু এইফালে মানে এখন গাড়ীত ডাইৰেক্ট লোডিং হৈ গৈ আছে। আৰু এটা বস্তু দেখুৱাম হা, আপোনালোকে চাব কেনেকুৱা পাৰে। লোডিং কৰা নাই, এইবিলাক এনেকৈ মাছবিলাক চব জাপি থৈ আছে। এইবিলাক মানে অলপ দেৰিকৈ বা অলপ পাছত লোডিং কৰা হ'ব। আৰু এইটো হৈছে আমাৰ এটা ই অকল মাছ বিকি ইয়াত পইচা কমাই থাকে, ছাইড বিজনেছ। এই মাছ দুনাও আহি গ'ল। এখন হৈছে এবুকু। ইয়াত আহিছে দুটা ঘাট পূৰা ফুল আহিছে, দুটা ঘাট পূৰা ফুল আহিছে। ইখনতো অলপ আহিছে। মটৰ নাই কোৱা, কৈ চাব লাগিব ৰ। আৰু এইফালে বোট আহি আছে, দেখিছেনে? দুখন বোট আহি আছে। এইফালৰ পৰা গোটেই বটখিনি আহি থাকিব। হাইখন এখন গৈছে, গৈছে মানে একদম আহি থাকে, গৈ থাকে। এইটোৱে ৰাস্তা বোট সোমোৱা। আৰু বাকী এইবিলাক বোট যোৱা নাই, এইবিলাক বোট কেতিয়াকৈ যাব নাজানো। প্ৰায় এখন দুখন গৈ আছে, বাকী মানুহ যোৱা নাই। সেইটো এটা ছাইডত তেল ডিপু দেখিছে নহয়, একদম জুম কৰি দিছোঁ, বহুতৰ ভিতৰত ফাটি যাব। এইটো তেল ডিপু সৰুকৈ, আৰু জুম নহয় আৰু।